Hello everyone, মই জাবেদ আৰু তোমালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। নতুনকৈ যদি কোনোবা আহিছে মোৰ চেনেললৈ নমস্কাৰ, মই জাবেদ আৰু এনে ধৰণৰ তোমালোকৰ শিক্ষা ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ বা শিক্ষা বিষয়ক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। লগতে কাষতে যিটো বেল আইকন আছে সেইটো ক্লিক কৰি দিবা যাতে আমাৰ চেনেলৰ যিকোনো ভিডিঅ' নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাই থাকা। আজি আমি তোমালোকক পঢ়াম যোনটো ভাৱ বহলাই লিখা এটা আছিলে অতি ভক্তি সুৰৰ লক্ষণ, প্ৰায়ে তোমালোকৰ আহি থাকে। গতিকে এইটো আজি তোমালোকলৈ আগবঢ়াম। গতিকে আহাচোন আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। অতি ভক্তি সুৰৰ লক্ষণ। প্ৰথমতে লিখিবা অসমীয়া ভাষা সাহিত্যৰ আপুৰুগীয়া সম্পদ জতুৱা ঠাঁচ, ফকৰা যোজনা প্ৰবচন আদিবোৰ গভীৰ অৰ্থ প্ৰকাশক আৰু সোৱাদ লগা। সেই প্ৰবচন ফকৰাবোৰে আমাৰ প্ৰয়োজনীয় উপদেশ প্ৰদান কৰে। প্ৰশ্নত উল্লেখিত ফকৰাটিও তেনে এটা উপদেশমূলক ফকৰা। নিশ্চয় গোটেইখিনি বুজি পাইছা, মানে কি এই অসমীয়া জতুৱা ঠাঁচবোৰ কি অসমীয়া মানুহৰ মুখে মুখে প্ৰচলিত আৰু এইবোৰ কি আমাৰ অসমীয়া সমাজখনক প্ৰতিনিধিত্ব কৰে। মানে আমাৰ অসমীয়া যিবিলাক ফকৰা যোজনা জতুৱা ঠাঁচ এইবোৰ কি কৰে আমাৰ অসমীয়া ভাষাৰ উজস্বতা প্ৰকাশ কৰে। মানে আমাৰ অসমীয়া ভাষাটোক এটা কি কৰি দিলে উচ্চ খাপত তুলি ধৰে আৰু এইবোৰলৈ কি কৰা হয় কিছুমান কাৰোবাক উপদেশ দিয়া হয়, কাৰোবাক আদেশ দিয়া হয়। গতিকে এনেধৰণৰ ভাৱত এইবোৰ ব্যৱহাৰ কৰা হয়। এতিয়া চোৰে চুৰ কৰাৰ আগতে সদায় গৃহস্থৰ বিশ্বাসভাজন হ'বলৈ যত্ন কৰে। সেয়েহে গৃহস্থই ভালপোৱা কাম কৰি নিজকে সৎ চৰিত্ৰবান হিচাপে প্ৰতিপন্ন কৰে। ফলত গৃহস্থই তেওঁৰ ওপৰত বিশ্বাস স্থাপন কৰি ঘৰৰ তলা নলা জনাৰ সুবিধা দিয়ে। গতিকে কোনো মানুহে যদি প্ৰয়োজনতকৈ বেছি ভক্তি প্ৰদৰ্শন কৰে তেতিয়াই বুজা যায় যে সেই মানুহজনৰ মনত অসৎ অভিপ্ৰায় আছে। প্ৰয়োজনতকৈ বেছি ভাল লগা হ'ব খোজা, প্ৰয়োজনতকৈ বেছি সৎ হৈ দেখুওৱা আদিৰ আঁৰত মানুহৰ কুৰ অভিপ্ৰায় থাকে। বাবে তেনে মানুহৰ ক্ষেত্ৰত আমি সজাগ হোৱা উচিত। ইয়াৰ দ্বাৰা আমি এইটোৱে বুজোঁ যে কি কোনো মানুহক আমি পটককৈ বিশ্বাসত ল'ব নালাগে বা এওঁ ভালেই হ'ব, প্ৰথম লগ পালোঁ মাত কথা ভাল বুলি আমি একদম তেওঁ যে ভালেই হ'ব, তেওঁক যে মোৰ মনৰ কথা বা ঘৰৰ কথা চব ক'ম, তেনেকুৱা হ'ব নালাগে। মানুহজনৰ যদিও তেওঁৰ লগত মাত বোল ভাল বা তেওঁৰ স্বভাৱ চৰিত্ৰ ভাল, তথাপিও আমি নিজৰ ঘৰৰ সকলো তেওঁক আগত কোৱা উচিত নহয়। কাৰণ প্ৰত্যেক ভাল মানুহৰ আঁৰতে কোনজন ভাল মানুহৰ আঁৰত কি এটা বেয়া মানুহ লুকাই থাকে আমি ক'ব নোৱাৰোঁ। কিছুমান ভাল মানুহ থাকে, কিন্তু তথাপিও তেনে ভাল মানুহৰ মাজতো কিছুমান আকৌ ভাল মানুহৰ ভেষ ধৰি অহা মানুহ থকা দেখা যায়। গতিকে আমি এনে মানুহৰ ক্ষেত্ৰত সজাগ হোৱা উচিত। গতিকে এই ফকৰা যোজনাটিৰ দ্বাৰা আমি এইটোৱে বুজি পাওঁ যে আমি মানুহক বেছি বিশ্বাস কৰি ঘৰৰ সকলো বা নিজৰ সকলো কথা কোৱা উচিত নহয়। গতিকে ভিডিঅ'টি ইমানেই আছিল। ভাল পালে যদি লাইক কৰিবা, লগতে বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকৰ ইয়াৰ পৰা উপকৃত হ'ব পাৰে। নতুনকৈ হৈছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তলতে যিটো ছাবস্ক্ৰাইব বাটন আছে সেইটো ক্লিক কৰি দিবা। কাষতে যদি বেল আইকন আছে বা ঘণ্টা নিচিনা আকৃতি বস্তু আছে সেইটো ক্লিক কৰি দিবা যাতে আমাৰ চেনেলৰ পৰা যিকোনো ভিডিঅ' নটিফিকেশ্যন তোমালোকে পাই থাকা। গতিকে এয়াই আছিল আজিৰ ভিডিঅ'টো। ধন্যবাদ।